हेलो गाइस, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰো ভালে। মই আজি এটা মাংসৰ ৰেচিপি বনাম বুলি ভাবিছোঁ। ৰাতি বনাবলৈ লৈছোঁ ৰেচিপিটো। সকলোৰে চৰ্দি লগাৰ বাবে ৰাতি মাংস লৈ আহিছে। এয়া মাংসৰ ৰুটি বনাম এতিয়া। ভাবিলোঁ এটা ৰেচিপিকে বনাই থওঁ। এয়া দেখিছেনে, মাংসৰ কাৰণে মই এয়া কেপচিকাম, কেঁচা জলকীয়া, বিলাহী, ধনিয়া, আলু, পিঁয়াজ, এয়া আদা নহৰু পেষ্ট, এয়া মাংস, এইখিনি আটা মাৰি থৈছোঁ। এতিয়া বনাম, বলকচোন ৰেচিপিটো মই কেনেকৈ বনাওঁ এইখিনিয়ে আপোনালোকক দেখাম। আৰু যিসকলে নতুন আহিছে মোৰ চেনেলত, তেওঁলোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, ঘণ্টা বটনটো অল কৰি দিয়ে, তেতিয়াহে মোৰ আগলৈ ভিডিঅ'বোৰ পাই থাকিব আপোনালোকে। বলকচোন এতিয়া ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া দেখিছেনে, ঠাণ্ডাতে গেছটো তলত নমাই লৈছোঁ মাংস ৰান্ধিবৰ কাৰণে। এয়া কেৰাহী বহাই দিছোঁ, এফালে গৰম পানী দিছোঁ উঠাই মাংসত দিবৰ বাবে। এতিয়া কেৰাহী গৰম হৈছে, মই ইয়াতে তেল দিম। খৰিৰ ব্যৱস্থা নাই বাবে গেছটোৱে তলত নমাই লৈছোঁ মই। এয়া তলত বহি ৰন্ধাৰ মজাই বেলেগ। এতিয়া ইয়াতে মাংস বনাম। ইয়াতে এতিয়া মই আগতে আলুখিনি ভাজি ল'ম। আলুখিনি হৈছে ভজা, এতিয়া এইখিনি কাঢ়ি থ'ম। ইয়াতে এতিয়া মই তেজপাতখিনি দি দিছোঁ, অকণমান পাঁচফোৰণ দিম। ইয়াতে এতিয়া পিঁয়াজ দি দিম, পিঁয়াজখিনি দিম। খিনি অকণমান লাৰি দিছোঁ। এতিয়া ইয়াতে কেপচিকাম আৰু কেঁচা জলকীয়াখিনি দি দিম। বেছি জলকীয়া মই ইয়াত দিয়া নাই, বাবু মাইনা খাবৰ কাৰণে। এয়া পিঁয়াজখিনি হৈছে ভাজি লোৱা। এতিয়া ইয়াতে আদা নহৰু পেষ্টখিনি দি দিছোঁ। এইখিনি অকণমান ভাজি ল'ম। ইয়াতে এতিয়া মই বিলাহীখিনি দি দিছোঁ। একেবাৰে চিম্পুলভাৱে বনাম মই। এনেকৈ বনালে সৰু ল'ৰা ছোৱালীয়ে খাই ভাল পায়। তাত মই এতিয়া নিমখ দিম। এইখিনি ভাজি লোৱা হৈ গ'ল, দেখিছেনে? এয়া বিলাহী গলি গৈছে। এতিয়া ইয়াত মাংসখিনি দি দিছোঁ। ইয়াতে এতিয়া মই ভাজি থোৱা আলুখিনি দি দিছোঁ।
ইয়াতে মই এতিয়া ৰংগুড়া দিম। ৰংগুড়া দিয়াই নাই মই, এতিয়াহে দিম। ৰংগুড়া আগতে দিলে যে তলাত লাগে, সেইকাৰণে মই নাই দিয়া। ইয়াতে এতিয়া মই এইখিনি আদা নহৰু ৰুটি খোৱা এইখিনি যে আছিলে এইখিনি দি দিছোঁ ইয়াতে পানী। অকণমান দি দিছোঁ পানী। ইয়াতে মছলা দিয়াই নাই, খুব ধুনীয়া কালাৰ উঠিছে দেখিছেনে? এয়া দেখিছেনে আলু সিজি গৈছে। এয়া তাতে পানী দিব পৰা হৈ গৈছে। এতিয়া ইয়াতে মই পানী দিম অকণমান। এইখিনি পানী দি দিছোঁ। এতিয়া উতলিব দিম অকণমান। এইফালে মই ৰুটিও বনাই আছোঁ মাংসৰ লগতে। এয়া মাংস উতলি আছে, এইফালে আছে ৰুটি। ইয়াত দেখিছেনে মাংস কেনেকৈ উতলি আছে। ইয়াতে এতিয়া মই গৰম মছলাখিনি দি দিছোঁ। এয়া হৈছে মিট মছলা। এয়া মাংসখিনি হৈছে। ইয়াতে মই এতিয়া কেঁচা ধনিয়াখিনি দি দিছোঁ। কি ধুনীয়া কালাৰ হৈছে। এয়া মাংসৰ আঞ্জা মোৰ ৰেডি। এয়া হৈ গ'ল। আজি কিনে আপোনালোকক দেখাই আছোঁ। মাংসৰ ৰেচিপি ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু লগতে যিসকলে নতুন আহিছে মোৰ চেনেলত তেওঁলোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আজিলৈ ইয়াতে ৰাখিছোঁ। ধন্যবাদ।